একেবাৰে চৰিয়াত দাঁত কেইটা পেলাই দিম। মানুহ চিনি পাইছা? কৰিলোঁ হজৰত মহম্মদ হিজৰা, হজৰত মহম্মদ চোৰ ডকাইত এইবিলাক মন্তব্য দিব নালাগে। মই বিশেষকৈ আমাৰ হিন্দু সমাজক কৈছোঁ এনেকুৱা মন্তব্যবিলাক দিব নালাগে। আৰু ইয়াক লৈ কিনে বিতৰ্ক কৰাৰ কাৰণ কি? আপোনালোকে মানে আমি হিন্দু সমাজে ভাল হোৱাটো নিবিচাৰে। আবে কেলা, কি বুজাব আহিছা ক? মুছলমানক জ্ঞান দিব আহিছা কেলা? তই এনেকুৱা ধৰণৰ পোষ্ট কৰিছা, হা? মতলব তোৰ পোষ্টটো আমি চাই কেনে আমাৰ মুছলমান সমাজে এইখিনি কথা বুজি পাইছে যে তই ডাইৰেক্টলি ক'ব পৰা নাই, তই ভয় খাইছা। কাৰণ কেইদিনমান আগত হিৰেণ হিন্দু অসম আমাৰ নবীক লৈ কেনে মন্তব্য কৰিছিল, তাৰ পিছতে 2 দিন পিছতেই হিৰেণ হিন্দু অসমৰ অকাত বাহিৰ হৈ পৰিছে, ভিকাৰী হৈ গৈছিল, গম পাইছা? মতলব ভিডিঅ' বনাবি, কন্টেন্ট নাই, হয় না? ভিডিঅ' বনাবি, কন্টেন্ট নাই। ভাবিছা এই সময়ত মুছলমানক লৈ কোনো কথা কলি ভাইৰেল হৈ যাম, হয় না? আবে কেলা, তই যে ভিডিঅ' বনাইছা, তই ভিডিঅ'ত কথা যে কৈছা, তই কথা ক'বই পৰা নাই। কেমেৰাৰ সন্মুখত কথা কোৱা এবিলিটি নাই, নিজৰ অভিজ্ঞতা নাই, নিজৰ প্ৰতিভা নাই। আবে কেলা ভাইৰেল হবি, ভাইৰেল হ। তই ভিডিঅ' বনাবি ভাল কথা, ভাল কন্টেন্ট বনা, ৰাইজৰ কাৰণে মাত, এনে ভাইৰেল হৈ যাবি কেলা। গম পাইছা? হা? কি এনেকুৱাকৈ কাপি কাপি কৰি কথা পাতি আছা? ভাবিছা 2 দিন আগতে হিৰেণ হিন্দু অসম এনেকুৱা ধৰণৰ পোষ্ট কৰিছিল আৰু ভাইৰেল হৈ পৰিছে, হা? আৰু বেলেগ কোনো কন্টেন্ট পোৱা নাই, এতিয়া আমাৰ নবীক লৈ কেনে মন্তব্য কৰিবি আৰু জ্ঞান দিব আহিছে কেলা। এই কেলা, আমি বুজি নাপাওঁ, হয় না? আমি বুজি নাপাওঁ, হয় না নহয়? গালি দিয়া কোনো ইচ্ছা নাই, গম পাইছা? ইছলাম আমাক গালি দিয়া শিকোৱা নাই, নহ'লে তোৰ এনেকুৱা অৱস্থা কৰিলো হয়।